কবিতাৰ শিৰোনাম কোন তুমি। কথা লোহিত বৰা আৰু কল্পশ্ৰী শইকীয়া। আবৃত্তি কল্পশ্ৰী শইকীয়া। কোন তুমি। হঠাৎ মোৰ ফেচবুকত কোন তুমি। আগত হয়তো দেখা নাছিলো তোমাক। কোন তুমি। অলংকিতা কাশ্যপ। মই তোমাৰ বাবে অচিনাকি, কিন্তু এনে লাগে যেন শৈশৱৰ ধেমালিৰ পৰাই তুমি হৈ আছা মোৰ লগত। পাৰিবানে মোৰ উকা হৃদয় পূৰ্ণ কৰি তুলিব। পাৰিবানে এটি মধুৰ ক্ষণত মোৰ সৈতে প্ৰেমৰ বাৰ্তালাপ কৰিব। কিয় এনে লাগে তোমাৰ ছবিখনেও যেন মোৰ সৈতে প্ৰেম কৰিবলৈ আৰম্ভ কৰিছে। এনে লাগে যেন বিচ্ছেদ হোৱাৰ ভয়ত বাস্তৱৰ পৰা তুমি পলাই ফুৰিছা। কোন তুমি এবাৰ ধৰা দিয়া। অলংকিতা কাশ্যপ, তোমাৰ সৈতে মিলনৰ আবেলিটো আহিবনে আমাৰ জীৱনলৈ। সূৰ্যৰ হেমুলি কিৰণে নৈৰ পানীত তোলা চিকমিকনিৰ মাজত আমি দুয়ো বিলীন হৈ যাম। পহলা নশা পহলা খুমাৰ, নয়া প্যাৰ হে নয়া ইন্তজাৰ। মোৰ এই অকলশৰীয়া জীৱনলৈ দুদিনীয়া মায়া হৈ নাহিবা। আজীৱন মোৰ হিয়াৰ দাপোনত সাঁচি থম তোমাৰ ছবি।